হেল্ল' নিশ্চয় মোক পাহৰি যোৱা নাই আপোনালোকে মই আছোঁ এতিয়া বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত আৰু ইয়াত দেখিছেনে ৰাতিপুৱা ক্লাছলৈ আহিলোঁ কিন্তু কোনোৱে বেছি নাই ষ্টুডেণ্ট বেছি অহাই নাই আৰু ক্লাছটো শেষ কৰিয়ে আমাৰ মাজত ডিছকাশ্যন হ'ল যে আজি লগৰ এজনে পাৰ্টি দিব আৰু পাৰ্টি দিম বুলি কোৱাৰ পিছতে আমি ডিচাইড কৰিলোঁ যে আজি গেষ্ট হাউচতে পাৰ্টিটো কৰা হ'ব আৰু সেই গতিকে আমি এতিয়া গেষ্ট হাউচৰ ভিতৰলৈ ফালে গৈ আছোঁ আৰু আপোনালোককো দেখুৱাওঁ ব'লকচোন আমি কি খালোঁ আৰু আজিৰ যে ৰ'দটো আৰু মানে কিমান যে দিছে চোকাকৈ আৰু ইমান ৰ'দত যে মই ভিডিঅ' কৰিছোঁ আপোনালোকক একমাত্ৰ দেখুৱাবৰ কাৰণে আৰু আজিৰ মমেণ্টছখিনি ছেভ কৰি ৰাখিবৰ কাৰণে আৰু এতিয়া আমি গোটেইখিনি গৈ আছোঁ আৰু গেষ্ট হাউচটো চাওকচোন এয়া তেজপুৰ ইউনিভাৰ্চিটি গেষ্ট হাউচ হয় এইটো আৰু এতিয়া আমি ভিতৰলৈ আহি মেলি ইয়াতে আচলতে বাফেট ছিষ্টেমত হয় নিজে নিজে লৈ ল'ব লাগে খানাবোৰ তেনেকৈ লাইন পাতি আৰু এয়াফালে দিছে চিকেন তাৰপিছত নেমু দালি भाजी सलाद और ये सो आज का पार्टी फैमिली की तरफ से से हाय से हाय he is our new friend he is from Africa Tanzania আৰু আমি সকলোৱে লাঞ্চ কৰি এতিয়া গৈ আছোঁ আকৌ ক্লাছলৈ বুলি মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালে গৈ আছোঁ খোজকাঢ়ি এয়া চাওক স্কুল অফ ইঞ্জিনিয়াৰিং বহুত ডাঙৰ হয় আচলতে তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছটো আৰু আমাৰ ডিপাৰ্টমেণ্ট মানে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টছখিনি একদম এইফালে শেষৰ ফালে আছে আৰু এতিয়া আমি সকলোৱে গৈ আছোঁ খোজকাঢ়ি আৰু ফাইনেলি আহি আমি ডিপাৰ্টমেণ্ট পাই গ'লোঁ এইটো ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আৰু এতিয়া আহি গ'লোঁ ক্লাছত এয়া ছাৰে ক্লাছ কৰাই আছে আৰু আজি পিছত বহিলোঁ মানে ফেনৰ তলত চিট বিচাৰোঁতে পিছলৈ বুলি বহিবলৈ আৰু ফাইনেলি ক্লাছ খতম কৰি এতিয়া আকৌ হোষ্টেল গৈ আছোঁ বাই বাই চি ইউ ইন দ্য নেক্সট ভ্লগ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে